ছটা ৰাইজ এটা যন্ত্ৰ লৈ আহিছোঁ। যন্ত্ৰটোৰ কথা মই আগতে কৈছিলোঁ নেকি মই নাজানো। এটা মোবাইল লৈ আহিছোঁ। এই মোবাইলটোত বিশ্বখন আমাৰ হাতত বন্দী হৈ আছে। আমাৰ হিয়া দিয়া নিয়াৰ পৰা প্ৰেম জনমে জনমালৈকে একে গোটেইবিলাক একে কাক কিমান ফোন কৰিব লাগে, কাক কেতিয়া লগ ধৰিব লাগে, একে সমস্ত এই জীৱন অৱস্থা ইয়াতে আছে। আৰু এই মোবাইলৰ কাৰণে আমি যি ধৰণে ব্যৱহাৰ কৰিব লাগে, মোবাইলটোৰ সঠিক সময়ত আমি সঠিক ৰূপত ব্যৱহাৰ নকৰাৰ ফলত আমাৰ ঘৰ ছিন্ন বিচ্ছিন্ন হৈছে। ল'ৰা বিয়া দিম বুলি ভাবি থৈছিল যদি সেই এসপ্তাহমান আগতে লৈ আহিছে। চিয়াক লাগি কিবা পলিচি আছিল যদিও ৰিলিজ নহওঁতে চিয়াও বাহিৰ হৈ গৈছে। আৰু আমাৰ ঘৰত থকা জীয়া যদি এটা আছে, মাক বাপে কয় মই এবাৰ পঢ়াব খুজিছোঁ, এবাৰ মুমিয়াকে পঢ়াব খুজিছোঁ বুলি কয়। তাৰপিছত পঢ়াব খোজা জীয়াটো এই আধাতে ইফালে যায় পলাই বটং মাৰি দিয়ে। গতিকে এনেকুৱা এটা অৱস্থাত আৰু মোবাইলটো পালে আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব পৰা নাই। মোবাইলে আমাক বৌদ্ধিক জ্ঞানটো দিয়াত এতিয়াও বহুকেইটা আমি ল'ব পৰা জনা নাই বৌদ্ধিক জ্ঞানটো। কিন্তু আগতে আমি চিঠিবিলাক যেতিয়া পাইছোঁ তাত বহুত বৌদ্ধিক জ্ঞান আমাৰ জড়িত হৈ আছিল। আমি এটা মোবাইলৰ জৰিয়তে যিখিনি কথা নাজানো এখন চিঠিৰ জৰিয়তে আমি বহুত কথা জানিব পাৰিছিলোঁ। 1 নম্বৰ হাতৰ আখৰ ভাল হৈছিল। 2 নম্বৰ আমি শব্দৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। 3 নম্বৰ আমি মগজুৰ বিকাশ, আমি কি ধৰণৰ শব্দবিলাক আহৰণ কৰি মই ভালপোৱা ছোৱালীজনীক মই কি ধৰণে সুন্দৰ হাতৰ আখৰ লিখি দিব পাৰোঁ তাৰ কাৰণে চেষ্টা এটা কৰা হৈছিল। আজিকালি মোবাইলত এইটো নহয়, ইট ইজ নট নেচেছেল। এইটো যোনে য'তে থকা একে হাঠিয়া কৈছিলোঁ খোজক, মাধুৰীয়া কৈছিলোঁ খোজক, কাকিয়াক আহিলোঁ আহক, দাদিয়াক আহিলোঁ আহক, যেতিয়া ফোনটো আহিব লগাৰ পৰা আহিছোঁ নহয়, দাদা মই ৰৈ আছোঁ, মোক কিয় লাফু ভৰাই দিয়া নাই? নহয় না, এই ছোৱালীবিলাকৰ ভাল কোনোবাই সুতত টকা লৈ হ'লেও লাফু ভৰাই দিয়ে। এই ল'ৰাবিলাকৰ একেবাৰে দেহা মৰি যায়, এই জব কাৰ্ডত কাম কৰিব নাপায়। একে প্ৰথম কিস্তি আহি একে ছোৱালী ভাল পোৱা ছোৱালী নহয় উচৰ্গা কৰোঁতে প্ৰথম কিস্তি ধন যায়। নহয় না বাৰু? একে ছোৱালী আহে আজি কি এটা কালি কি একেবাৰে সদায় একে পিহাৰ চেপাদি চেপি আছে। দাদা কিয়নো অহা নাই? মোৰ লাফু লগা হৈছে নহয়। ইচ বা নহয় না বাৰু? এইটো যন্ত্ৰ, এইটো এনেকুৱা এটা অৱস্থা। গতিকে এই অৱস্থাটোৰ কাৰণে আমাৰ বহুত এতিয়াও সংসাৰ ধ্বংস হৈ যায়। এইটোত আৰু কোমল মাত হৈ যায়। মই যিটো শব্দত এতিয়া কথা কৈ আছোঁ, এই শব্দটোত আমাৰ বেহাতলি যদি ছাগলী থাকে লৰ মাৰিব। আৰু যদিহে এইটোত আমি কথা কওঁ, ইয়াৰ সলনি হৈ যায় লগে লগে। নহয় না? তিৰিত লাগি উঠা খংটো যদি বেলেগ তিৰিৰ পৰা আহি যায় আকৌ ৰচোৰা এতিয়াও আছে, এতিয়া নকৰিবি ৰচো, কাটি দি আকৌ এনেকুৱা একজাতো আছে মুনিৰ ওচৰত নেটৱৰ্কে নাপায় তিৰিবিলাকে। এই বস্তিত লাগি লগৰ মাৰি যায়। নহয় না বাৰু? যাৰ কাৰণে ঘৰ ছিন্ন বিচ্ছিন্ন হৈ গৈছে। গতিকে 3-4টা সন্তানৰ মাইকীও আজিকালি যায়ে আছে ধাৰাবাহিক। বাংলাদেশৰ পৰা অসমলৈকে মানে বিদেশী আহিয়ে আছে। কোন ক'ত পাত্তাত দেখি পাত্তা নাই। গতিকে এই অৱস্থা। গতিকে আমি যেতিয়া পাইছিলোঁ, মই কিন্তু আকৌ এই কামৰূপৰ পৰা ছোৱালী আনিছিলোঁ, দেখাই শুনাই বেয়া নালাগে। আজিও লৈ আহিছোঁ মোৰ দেহাজনক, একো বৰ ধুনীয়া লগা হৈছে। যোনদিনা ধোৱা যাওঁ মোৰ একে চকু ধূলা পৰি গৈছিল, অলপমান নালাগিল। মই একে হলৌ মলৌ তেতিয়া চুইজাৰ পিন্ধি আছে, মই ভাবিছোঁ ডাপনা চাপনা ডাঙৰ হান পাওঁ। একে হলৌ মলৌ একেবাৰে আমাৰ একেবাৰে ফুলীয়া ঘৰত জামাহান। তাৰপিছত যাই দিনা যে ঘৰত আনি চালোঁ যে একেবাৰে গোটেই আমাৰ সেই ঘোঁৰা বান্ধা কোবাব একেবাৰে বাঁহীটো হাৰাৰ লিংলিঙীয়া। তেতিয়াহে খুৱাওঁতে অকণমান গা ধৰছি। বহুতে কয় ভাল লগা হৈছিল বোলে আকৌ এতিয়া। বাৰু দিয়া নহয়। গতিকে তেনেকুৱা কথা। এই আমি চিঠিবিলাকত পাইছিলোঁ ওম শান্তি, গড ব্লেছ ইউ, মৰমৰ শ্ৰী হৰি বুলি লিখিছিলোঁ। ইংৰাজীত লেখাই ইংৰাজীত লিখিছিল, অসমীয়াত লেখাই অসমীয়াত লিখিছিল, আখৰবিলাক বৰ ধুনীয়াকৈ লিখিছিল। একে কুস্তি এখন চিঠি, একে শেষে নহয় কিমান বৰ্ণনা। একে কলমটো একে হিমালয় হান, একেবাৰে এই পৃথিৱীকে একে বহিপাত কৰি ল'লা, সাগৰৰ পানীক চেহি কৰি ল'লা, একে অকথাৰ মুঠৰ পৰা। তাৰপিছত তাই কি কৰিলা ক'ব পৰা নাই? লাখ চাবোনেৰে গা নুধুবা দাদা, পানীত নামাৰিবা ভুল, মোৰ অবিহনে যাকেই ভাল পোৱা দাদা তাৰেই খাবি মোৰ। বিশেষ দ্ৰষ্টব্যত ঘৰত যদি অকলে আছা দাদা আলু পুৰি খাবা, মোলৈ যদি মনত পৰে দাদা চিঠি উত্তৰ দিদা।
আম গছৰ পাত তেতেলী গছৰ চিৰা দাদাৰ বুকুত লিখা আছে মেনে প্যাৰ কিয়া নহয় নে লাও লাগে ডালত জিকা লাগে চালত চিঠিৰ মাজত চুমা দিছো দাদা তুমি ল'বা গালত নীলাস্তু দাদায়ো যে কিছুমান কথা লিখা যে নহয় নে বাৰু ৰামকৃষ্ণ ভগৱান চিঠিখন অকণমান জাকা তাকা দেখুৱাই নকৰিবি অপমান এইবিলাক কথা বহুত বহুত হাতীয়ে পানী খাই খালত মই চুমা খাম তোমাৰ কোমল গালত নহয় নে হাঁহে হাগে ঢেৰে ঢেৰ তোমালৈ মনত পৰে মোৰ পেৰেট পেৰেট এই চলিবিলাকে লাগে গতিকে এনেকুৱা কথা গতিকে এতিয়া এইবিলাক নাপায় এতিয়া এইবিলাক এই বিশেষ দস্তব্য আৰু নাই এতিয়া কেৱল এইটোত একে লাগি আছে আৰু জোনা আহে সেয়া আহিম বুলি কি আনা মিছ কলতে কৈছো নহয় একে মিছ কল আহি কোমৰ মাত ইদিৰো কোমৰ মাত কোনো কাকো দেখা নাপায় নে দেখা দেখি হ'লে দুটা ভিৰিকে লৰমা আৰু লাগে নহয় না বাৰু একে 70 80 একে 90 আজিকালি চবে লাগি থাকে কোনো কম নহয় একেবাৰে এনেকুৱা গতিকে এই ধৰণৰ চলি আছে গতিকে বাৰু যা নহওক এইখিনিতে মোৰ নম্বৰটো ল'বি মোৰো আকৌ ক্ৰছ কানেকশ্যন চলি আছে মই আকৌ দেহাজনক এইকাৰণে লৈ আহোঁ তাই বা কাৰ লগত ক্ৰছ কানেকশ্যনত পৰি থাকে গতিকে সেইকাৰণে মই লৈ আহিছোঁ মোবাইলটো মোৰ হাতত ৰাখোঁ তই যেনেকৈ মৰা মহিলাকে সি আনফিট হৈ লাগে মৰি থাকক বাৰু যা নহওক 9854300428 यह आपका मोबाइल कॉल संभव नहीं है मोर बोला मोबाइल कॉल संभव ना है बारो जान हो और এটা লুকে চাও র 98428 আরে ঝিনঝিনে আহে একা হিন্দি না আরে পি পি রে আহে আরে আরে আহা কিয়া না हाय 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 आहा किया नहा ए दुनिया खराब हो जाया तुम दा खराब हो जाया तुम जाने पड़ेगा हम जानो नहीं पड़ेगा तो खालत पड़ेगा एटू নহল बारो 90428 हेलो ओए लाक्सियन बॉय हेलो माइना नेকি ইস বা কিনো কৰি আছা বাচন ধুবা গৈছা ওয়া বাচন ধুছাল চাবি আকৌ তো ৰাখা নখগিটাত মাটি নুকিও আকৌ হ্যাঁ ইস বা ইমান যে আদৰুৱা হ'ল তো লাখু ভৰি দিবা লগা হ'লে নেকি হ্যাঁ ইস কি লাগে বুলি কলি একে ফোনটো কৰাৰ লগে লগে খোজায়ে বন্ধ দেখো তই ৰেছে নেদামো মনৰ কথা ইফালে নহয় তো একে খোজাই নিয়া হানে গোটাই হ্যাঁ নাই নাই ছাত্ৰ কাৰণে দিম দে দিম দিম হ্যাঁ কি বুলি কলি ওই বা কি হাই হ্যান্ডসাম হোয়াইট বিউটি ক্রিম আৰু কি বুলি কলি ওই ফেয়ার লাভলি আৰু কি ও ইকু লাগে এইবাৰ দেখো আমাৰ ফেমিলি একাশী পেঁয়াজ হেৰি দক্ষিণ চুবুৰীয়া এই খুলে ঘূৰা তাৰ আকা লাগে এনেই একেবাৰে মুখ ভাল লগা হ'ব বা বা আৰু কি বুলি কলি ওই ৰঙা ব্লাউজ হয় নেকি কিমান নম্বৰ 362 এটো দেখো আমাৰ উজেনিহে ডিমাকুচি দি মাইকী হাতে বি নহ'ব ইমান ডাঙৰ নাই ওই বা চেহেৰা কবা নলা বিছে হাসাৰ খাইছে নেকি তে হয় দে একে তম্বুৰ হ'লেও এটা চিলাই দিম দে মই হ'ব দে হা নাই এনে কৈছে এই বা তই বেলেগ বস্তু দেই ভাই এই বা কি পৰীক্ষা আহিছে নেকি কিহৰ সৰ্বশিক্ষা হেই সৰ্বশিক্ষা নকোনোবা হেৰি শিক্ষা বুলি কয় নেকি সৰ্বশিক্ষা স্কুলত অহা যোৱা কৰিব লাগে খাদ্যটো খাব লাগে আৰু ঘৰত আহিব লাগে হাঁহক আধাৰ দিয়া দি একেবাৰে চলিব লাইন কৰি আধাৰ দিলা খালা আকৌ গুচি আহিল সৰ্বশিক্ষা সেনেকুৱা পাছ কৰা ফেল কৰা কথা নাই গেলিয়ে পাছ গেলিয়ে যাবাহে লাগে লাজ কৰিব নালাগে মাত্ৰ পাছ হ'লে হয় নেকি এই বা বেলেগ বস্তু কি খন্তা বানন পৰা নাই তই খন্তা বাননো পৰা নাই নে কিমানত 7ত বা খন আঙুটা মুংটা খন্তা
সেইটো হ'ব যা সৰ্বশিক্ষাত চলি যাব যা সেইটো চলিব যা আৰু কি হা চিপ্ৰাং এই খন্তাকা চিপ্ৰাং বোলে প্ৰথম ছয়কাৰে চি পাৰাং পিৰি চিপ্ৰাং আৰু মেমথেল মতাকাৰে মেথ ফল ফলিয়াব মেমথেল আৰু কি কবজা ক শব্দপে যা কবজা পাৰবি যা এইবিলাকে হ'ব লিখবা লাগে অহা যোৱা কৰিব লাগে মাত্ৰ পাছ কৰি দিওঁ যা বাই বাই তাকো মাইছি দেউতা আহি পালা এইবাৰ সময় হ'লে হয় নেকি বাই বাই এইচা দেখা শুনা লাগছে তো বাই বাই থেংক ইউ এইটো হ'ল আমাৰ টেলিভিশ্যনৰ আমাৰ মোবাইল এতিয়া মই খুলীয়া ভৰিয়াৰ ইয়াতে মই সুৰ বাদন শুনি খুব আপ্লুত হৈছোঁ অকণমান এই ৰাৱণ বধৰ অলপ দৃশ্য এটা দেখুৱাই মই সামৰণি মাৰিম বুলি ভাবিছোঁ ৰাৱণ এটা খোলা বঢ়িয়া শব্দ যেতেই লাগতেই খিতেই ঘিনাকতেই তেই লাগতেই খিতেই ঘিনাকতেই আকৌ তাকে যদি সুধো তেই লাগতেই খিতেই তেই লাগতেই খিতেই ঘূৰ্ণাকৰ খিতেই ঘূৰ্ণাকৰ নহয় না বাৰু তালযোৰা খোলা কৈছে তেই লাগতেই খিতেই ঘূৰ্ণাকৰ বুলি কৈছে আকৌ তালযোৰা কৈছে চানচাৰিত নহয় না বাৰু এই খোলাও কথা কৈ তালেও কথা কৈছিল আৰু বুজি পাব বেয়া লাগে মাত্ৰ সেইকাৰণে তেই লাগতেই খিতেই তেই লাগতেই খিতেই ঘিনাকতেই তেই লাগতেই খিতেই ঘূৰ্ণাকৰ এইটো হ'ল এটা ফুলৰ শব্দ আকৌ সেইকাৰণে আকৌ তালযোৰা কৈছে চানচাৰিত বুলি কৈছে তাৰমানে খিতেই ঘূৰ্ণাকৰ হ'ল চানচাৰিত তেনেকুৱা কথা